আজি নতুন বাইকখন ধনক দেখাওঁগে বই চাহংগে সি কেনেকুৱা দেখে। এইটোচোন কঁঠাল, এইটো আকৌ নতুন বাইক কেতিয়া ল'লে হয়? ঐ কঁঠাল ক'লে যা? ঐ নতুন বাইকৰ পাৰ্টিটো দি থৈ যা। অঁ গুটি, এখন নতুন বাইক ল'লোঁ, আজি ল'লোঁ। এই ধনৰ ওচৰলৈ যাওঁ বহ, দুইটা একেলগতে যাওঁ, পাৰ্টিটো তাৰ লগতে খাই ল'বিগৈ। বৈ বৈ মই উঠিলোঁ বৈ, ধন ঘৰলৈ তালৈ যাওঁ, আজি পূৰা পাৰ্টি হ'ব। এইটো কঁঠাল আৰু গুটি নহয় জানো? কেনি যায় হয়? এখন নতুন বাইক KTM কেতিয়া কিনিলে হয়? ঐ কঁঠাল কঁঠাল ৰখ 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 ৰখ। ঐ ধন, তোৰ ওচৰলৈ আহিছিলোঁ। নতুন বাইক KTM আজি ল'লোঁ। বৈ 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 পাৰ্টি খাব বৈ, উঠি যা, উঠ উঠ উঠ। তহঁতি দুটা উঠিছচোন, মই আকৌ ক'ত উঠিম? জেগা হ'ব জানো? পাৰিবি মাজতে বহি ল যেই জেগা আছে। এই তই টেনশ্যন কেলৈ লৈছ? KTM আৰু 10টা বহিব পাৰিব। গুটি তই ক'লি বহিবলৈ জেগা হ'ব বুলি, মই টিকনিডোখৰত বহি আছোঁ, পৰিমগৈ এতিয়া, লাহেকৈ চলা বাইক। পিছে পাৰ্টিটো ক'ত খামগৈ কচোন? কাৰেং ধাবা বৈ, কাৰেং ধাবাত খামগৈ বৈ। মই আকৌ আলটু ফালটু বস্তু নাখাওঁ আকৌ, মোৰ কাৰণে গাহৰি লাগিব আকৌ দেই, আজি বচাই থবি পইচা। কঁঠাল কি খোৱা ক? হোটেল পালোহি, মই গাহৰি খাম, লগতে ৰুটি দুখন, লগতে ঠাণ্ডা এটা লৈ আনি যা। গাহৰিৰ লগত চাওমিন, ৰোল আৰু ম'ম' আৰু যি আছে গোটেইখিনি লৈ আনিবি মোৰ কাৰণে। নানিলে আজি তোৰ বাইকখনে এটা তামচা কৰি থৈ দিম। হ'ব খাবি অ', তহঁতৰ কাৰণে আনিছোঁ আজি পাৰ্টি খুৱাম বুলি, খাবি। অ' দাদা আহক কিবা এটা লৈ যাওক, অৰ্ডাৰটো কি খাওঁ। দাদা কি খাব অৰ্ডাৰটো কওক। তোমালোকৰ ইয়াত গাহৰিৰ লগত যি বনাইছে, গাহৰি ভাত, ৰুটি, ম'ম', চাওমিন আৰু যি আছে চব লৈ আনা, আজি ফুল পাৰ্টি হ'ব। ঠিক আছে আনিছোঁ দাদা, আধা ঘণ্টা ৰখক। ময়ো বুলেট এখন লওঁ বুলি ভাবিছোঁ, আজি দেউতাক ক'ব লাগিব। বাৰু তোৰ বাইকখন কিমান ল'লে সেইটো কচোন? মোৰখন 2 লাখ টকা। তয়ো ল যদি জল্দি ল, আৰু আমি ক'ৰবাত ৰাইডত ফুৰিবলৈ যাওঁ বৈ, অৰুণাচললৈ যাওঁ নহ'লে। ৰ মোকো ল'ব দে ৰ। তই নালাগে দে, মোৰ লগতে উঠিবি দে। কিন্তু স্কুলৰ মাছটো আগত নচলাবি দেই, নহ'লে দিলে গোটেইকেইটাকে পিটাই দিব আকৌ। হ'ব নচলাওঁ দে, কিয় চলাম বাৰু কচোন? দাদা আপোনালোকৰ অৰ্ডাৰ আহি পালেহি, চাওমিন, গাহৰি মাংস, ভাত আদি যিমান, পিজ্জা চব আহি পালেহি, খাব। আৰু যদি কিবা লাগে মোক কৈ দিব, ওচৰতে মই আছোঁ। বৈ চবে আৰম্ভ কৰ, ৰেডি হৈ যায়, একদম খাই মেলি আজি পূৰা ফূৰ্তি কৰিম। খাবলৈ বৰ ধুনীয়াচোন দেই, মোক আৰু 1 প্লেট লাগিব কিন্তু দেই। গাহৰি ইমান নাখাবি ঐ, আৰু হাতীটোৰ নিচিনা হৈ পৰিবি। সঁচাকৈ ধনক দেখিবলৈ ঘাজনীটোৰ নিচিনা নালাগে জানো? ঘাজনী চিনেমাখনৰ নিচিনা। হ'ব দে, ময়ো বাইক এখন জল্দি লৈ আছোঁ, তহঁতকো দেখাম, তহঁতৰ বাইকত নুঠো মই। ইয়াক বাপেকে ঠেলা এখন লৈ দিব, ই বাইক বুলি তাকে আনিব আমাৰ ওচৰলৈ। হ'ব থ, ইয়াক বাপেকে কৈছিলে বাইক আনি দিম, কিনি দিলে ঘোঁৰা গাড়ী। হ'ব দে থ। ঐ ধন, আজি ক'ৰবালৈ ফুৰিব যাওঁ বৈ। কেনি যাবি হয়? বৈ এটা কাম কৰোঁ নহ'লে, ৰংঘৰ কাৰেংঘৰলৈ ফুৰি আহোঁগৈ। ঠিক আছে হ'ব দে বৈ, আজিয়ে যাওঁ। বৈ ওলা তেন্তে, মোৰ পেট ভৰিলে, তহঁতি খা বাকী। ৰ ময়ো আৰু খাম ৰ। মোৰ পেটটো ভৰা নাই, মোৰ আৰু লাগিব, মোৰ নহ'ব ইমান অকণমানে। এই গাহৰিডাল হাতীডালে খাবই ঐ, গোটেই হোটেলে চেচ কৰি দিব আজি। তোক চাই আছোঁ ৰ। বৈ দে, চবেই খালী তেতিয়াহ'লে ওলাওঁ বৈ, যাওঁ তেন্তে। পিছে বাইক ষ্টাৰ্ট দে, বৈ ওলা। লাহেকৈ চলা দেই, নহ'লে চাবি আকৌ আমাৰ মায়ে দেখিলে গোটেইকেইটাকে পিটন দিব। দে ঘৰৰ আগফালে নাযাওঁ দে, এক পাক মাৰি যাওঁ বৈ স্কুলৰ ফালে। ঐ পাগল, স্কুলৰ ফালে নাযাবি ঐ, মাষ্টৰে দেখিলে আমাৰ গোটেইকেইটাকে পিটন দিব। পাই গ'লোহি ৰংঘৰ, আজি পূৰা নাচিম ইয়াতে। বৈ ঢোল এটা লৈ আন বৈ, ইয়াতে নাচো, ঘূৰি নাচো বৈ। লাহেকৈ চলা ইমান স্পীড বাইক চলাই, ইমান জোৰছে ব্ৰেক মাৰিছ, উৰি পৰিলোগৈ নে আজি। বৈ ভিতৰলৈ যাওঁ বৈ, ফুৰি আহোঁগৈ। ভিতৰলৈ নাযাবি ভূত ওলাই বুলি কৈছিলে মোৰ মায়ে ঘৰত, আৰু ইয়াত কিবা গোফা আছে বোলে, ক'ৰবাত বেলেগত পায়গৈ। তোৰ মায়ে এইবোৰ এনেই কয়, সেইবোৰ কিহৰ ভূত ডাল লাগে। বৈ মই গৈছোঁ লগত। এইকেইটা চা, ৰজাই হাগিবলৈ লেট্ৰিন বনাই থৈছে। ধেৎ পাগলটো অকৰাটো, ইয়াত আগতে লেম্প দি কেনে, চাকি দি কেনে গোটেই ৰুমটো পোহৰ কৰিছিলে। পাগল, ধেৎ নেজান নেকি? ইতিহাসৰ ক্লাছত হাগি পাতি থাকিলে কোনেনো গম পাব কেনেকৈ ক'ত কি হয়।
হ'ব দে তহঁতিয়ে জান দে মই গৰু গাধা হ'ব বৈ আগলৈ বাঢ়ি যাওঁ বৈ আগবাঢ়ি যাওঁ কি আছে আৰু চাওঁগৈ বৈ ইয়াৰ ওপৰত চাগে যা তাৰপৰা ৰজাই বিহু নাচ চায় ধনে ৰজাৰ দিনতে জন্ম হৈছিলি ন এতিয়াৰ পৰা কথাবোৰ জান ইটো ৰজাৰ লগতে হাগা মোতা কৰিছিলে সেইকাৰণে ৰজাৰ বিষয়ে চব জানে কেতিয়া হাগে কেতিয়া মুতে তই অকল হাগা মোতা কথাই জান ন আৰু একোৱেই নাজান হ'ব দে ঘৰ যাওঁ বৈ দেৰি হৈছেগৈ বৈ ভাইটি ভণ্টি আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ আমিও ঘৰলৈ যাওঁ বহুত দেৰি হৈছে নহ'লে মাৰে আজি পিটন দিবগৈ যদি নেক্সট পাৰ্টটো লাগে তেতিয়াহ'লে কমেণ্টত জনাই দিবা এইবাৰ মই বাইক লৈ আছোঁ আৰু লাইক আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিবা বাই দিয়া